নমস্কাৰ মিছেছ পুগননি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখি গম পাইছে মই আলু চপ বনাইছিলোঁ। আলুকেইটা বইল কৰি লৈছোঁ বাকলি গুচাই, আৰু বেচন অকণমান লৈছোঁ। বেচনখিনিত আমি অকণমান গৰম মছলা, নিমখ আৰু হালধি দি এনেকৈ ঘোলটো তৈয়াৰ কৰি ৰাখিম। সেইদৰে আমি ঘোলখিনি বনাই থৈছোঁ। ইয়াতে পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ। আহি তেল গৰম কৰি কাটি ৰখা পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱা পৰাকৈ। পিঁয়াজখিনিৰ লগতে আমি জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু আদা ৰচুনৰ পেষ্ট অকণমান এনেকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি আমি কাঢ়িলোঁ। সেই একেখন কেৰাহীকে গৰম কৰি তাতে আলুখিনি ভাজি ল'ম। আৰু আলুখিনি এনেদৰে ভাজি অলপমান ভাজি হোৱাৰ পাছত তাতে আমি একেলগে মিক্স কৰি দিম পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্টৰ ভাজি ৰখা মিশ্ৰণখিনি। পিঁয়াজ আৰু আলুখিনি এনেকৈ মিক্স কৰি ওপৰতে দুডালমান কেঁচা ধনিয়া কুটি দিছোঁ। আৰু সেই মিশ্ৰণখিনিও আমি অলপ সময় এনেদৰে ভাজি ল'ম আলুখিনি টাইট হোৱালৈকে। আৰু ভাজি হোৱাৰ পাছত আমি এনেদৰে এখন কাঁহীত এনেধৰণৰ আলু শ্বেপটো দি লৈছোঁ। এনেকৈ ৰাখি যাম। আৰু এইফালে ৰিফাইন গৰম হোৱাত আমি এনেকৈ আলু দি যাম। আৰু এনেকৈ আমি দি মচমচীয়াকৈ চপকেইটা ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু এনেদৰে আপোনালোকেও এদিন বনাই খাই চাব। মই অতি সহজে বনাইছোঁ। গৰমে গৰমে খাই বহুতেই ভাল লাগে। মোৰ আলু চপ ৰেডি হৈ গ'ল। আৰু এতিয়া আমি খাই লওঁ। এই আলহী আহিছে, এহেঁতলৈ বনোৱা নাছিলোঁ, এহেঁতি ওলালেহি আৰু কম পৰিছে। এতিয়া হয়তো এইকেইটাকে ভাগ কৰি খাওঁ। আৰু এহেঁতি কেনেকুৱা লাগিছে সিহঁতক ক'বলৈ কৈছোঁ। খাই চা কিছুমানে খোৱাহি ক কেনেকুৱা লাগিছে? ভাল লাগিছে নে ক? পাৰিছো ন? আৰু মোৰ একদম লাইক চাইক কৈ দিবা আৰু নকৰিলে আৰু খাব নাপাবি। এনেই ধেমালি কৰিছোঁ আৰু সিহঁতক। ভিডিঅ'টি ইমানতে সামৰিম আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।